নাকা নিবি ও আই বেজাৰ কিয় কৰিছ আই মিলনৰ এই শুভ মুহূৰ্তত বিষাদৰ চকুলোৰে বেদনাময় কৰি নতলিবি অশ্ববংশৰ দুহিতা তই এই কংসৰ স্নেহৰ ভগিনী তই উচ্চাকাংক্ষা হৃদয়ত ৰাখি স্বামীৰ অনুগামী হৈ বহাব লাগিব সন্মান তই এই কংস মহাৰাজৰ নাকান্দিবি অ আই নাকান্দিবি বসুদেৱ মহাৰাজ নহয় বসুদেৱ আজি মিত্ৰ বুলি মোক তুমি কৰা সম্বোধন মিত্ৰবন বলা বসুদেৱ বসুদেৱ মিত্ৰবৰ মিলনৰ এই শুভ মুহূৰ্তত স্নেহৰ ভগ্নীবোৰ দৈৱকীক তোমাৰ হাতত কৰিলো অৰ্পণ এই শুভক্ষণ মিত্ৰবৰ বিদায়ৰ এই শুভ মুহূৰ্তত তোমালোকক দিবলৈ মোৰ একো নাই মিত্ৰবৰ মাত্ৰ পাণ ভৰি দিছো আশীৰ্বাদ যুগ্ম জীৱন যেন তোৰ সুখৰ হয় মধুময় হয় মই যাম মই নিজেই যাম মই নিজেই আজি ৰথৰ বাঘি জৰি ধৰি তোমালোক দুয়োকে থৈ আহিম সৌ গকুলত আছেনে প্ৰস্তুত হৈ দৈৱকীৰ বিদায়ৰ ৰথ আছে মহাৰাজ বলা বসুদেৱ মিত্ৰবৰ আহাই সৌ শুভৰ নৰধ তুহি যাত্ৰা কৰ এই শুভক্ষণ দৈৱকী হাই 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 বলাই বল আলোকেতু কৰত খাদ্য অন্য গগনত মোকেই উদ্দেশ্য কৰি কৰিছে অত খাদ্য অন্য গগনত আজি তই যিদৰে ভক্তি প্ৰিয়তে আপোন পাহৰা সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলা ক্ৰমে সংহাৰ কৰিব তোক অৱলীলা ক্ৰমে সংহাৰ কৰিব তোক
আলোকেতো মহারাজ দৈৱবাণী এইটো কি কয় সঁচা জানো দৈৱবাণীৰ কথা মিছা মিছা Hasa! Hasa! Hon känner Hamund Konko! Manot Belatoi! Hutsutir Bor! Manot Belatoi! Hutsutir Bor! Manot Belatoi! Hutsutir Bor! আলোকেতো মহারাজ সঁচা অতিকে সঁচা মনত পৰিছে মোৰ সেই ধ্ৰুৱজ্যোতিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ আজি পাহৰিছো নিজৰে ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে মৰাই দিছে আজি মোক নিজৰ আলোকেতো মহারাজ অঘাখৰ মহারাজ আলোকেতো বৰুৱা তব তীক্ষ্ণ তৰোৱাল আনন্দত মত্ত পতা পলাওক লৰি মৃত্যু মোৰ কোনো নাই শত্ৰু মহাশত্ৰুসকলতে বধ কৰ যাকে তাতে পোৱা বঢ়িয়া কথালে খাটি মেলি দিয়া সমস্ত আনন্দৰ উৎসৱ হৌকাতে ধ্বংসৰ ধৈর্য মহারাজ অজিকালোকে তুয়ে যিহকে বিচারিছে তাকে পাইছে আপনারা দেখুন মথুরার চারিদিকে মেরে দিব বলিয়া পতার হাতে শত্রু শত্রু সকল সাবধান সাবধান মথুরার জিকালোর দল আজি এই কালোর হাতর পরা পাকিস্তান আজ হয়তো নাই আজ তাক নির্বাপিত করা কালো হয়তো নাই তাক কাজে নির্বাপিত করা কালো হয়তো নাই আজ তাক নির্বাপিত করা মহারাজ অত্যাচারী মথুরার প্রজা এই অঘাকুরে দেখাবো এই মথুরা পাখির ঘরে ঘরে এই অঘাকুরে সিংহ পাপে কি দরে হত্যা করিব এই জগৎ পাখিক স্থূলতার অন্য এক নাম এই অঘাকুর গঙ্গতার অন্য এক নাম অঘাকুর বঘুদেব মিথ্যাবার বঘুদেব মিথ্যাবার নতুন নীতিৰ আৰু স্নেহৰ ভগ্নী দৈৱকে ভৱিষ্যত ভাগ্যলিপি কাণ পাতি শুনিলি নহয় শুনিলি নে নাই
চিমিলন বন্ধনেৰে বান্ধিছিলো আজি দুয়োকে মই স্পষ্ট ভাৱেৰে কৰিছে ঘোষণা অচিৰতেই সংসাৰ মৰণ হৃদয়ৰ সমস্ত আকুলতাৰে কৰিছিলো আশীৰ্বাদ তহঁতক মই আৰে আজি যোগ্য প্ৰতিদান এক কৰিবা বসুদেৱ অমৃত গৰম উঠিল এই হ'ব নহ'ব অন্যথা হিন্দু কংঘৰ মৰণ জানো ইমান সহজ কংঘৰ মৰণ কংঘৰ মৰণ জানো ইমান সহজ হৃদয়ৰ সকলো দয়া মমতাময় এই মুহূৰ্ততে দিল বিসৰ্জন অমন্ধৰ নাক দিল দলিয়াই ঘাতে দৈবতিক হৰি কিৰচিত মুক্ত হ'ব খোজা মোৰ মৃত্যুৰ দুৱাৰ নাই তোর কোনো অপরাধ অপরাধী নদী বলবে মথুরার পচা যত মানে অপরাধ করিছু এই গঙ্গাই যত মানে অপরাধ করিছে মূর্খ বসুদেৱ কিবা আছে কবলে আমাৰ কলে জানো শুনিবা সঁচাই ৰজা তুমি মহা শক্তিশালী সকলো কৰিব পাৰা নিজ ঈশ্বৰতে তুমি সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলো বিধান হয় ঈশ্বৰতে তোমাৰ সেই গৰ্বতে গৰ্বিত হৈ আজি তোমাৰ শিৰে সীমা দিলংগিছে বধ কৰি তোমাৰ ভগতে উঠিব খুজিছা তুমি মৰণৰ পথ ৰাজা মৰণৰ পথ হৰিভাগ নালাগে বসুদেৱ তোমাৰ কথাই সঁচা ৰজা মই
মহাশক্তিমান তেনে ইচ্ছামোৰ তেনেই বিধান। প্ৰথমতেই দৈৱকীক কৰি শিৰশ্ৰী আৰু পাছতে চাম্ভাল্যৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বিবাদৰে কৰিব পাৰে কংসক নিধন। আজুহ দৈৱকী তই মৃত্যুৰ কাৰণে আজুহ মহারাজ ক্ষান্ত দৈবকী দৈবকী সঁচা কথা মহারাজ অবনী ঈশ্বর তুমি মহা শক্তিশালী মৃত্যুর ভয়ত কিয় কপিছা ইমান বধ কৰি ভগ্নী কি তোমাৰ কিয় ৰাজন সানিব খুজিছা কলংক তুমি ধৰাৰ বৈদ্য নারী হত্যা মহাপাপ শাস্ত্ৰৰ বচন কৰা যদি এনে কাম তুমি মহারাজ কৰা যদি এনে কাম তুমি যুগে যুগে জগতৰ বীৰৰ সমাজে নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু কত মুখে তোমাক কৰিব গঞ্জনা আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ মহাবীৰ বুলি জগতত দিব পৰিচয়। বহিয়া যুক্তি তোমাৰ হিতাকাংক্ষীবোৰ তুমি মিত্ৰ বসুদেৱ। মহারাজ করজুরে করিছু কাকুতি দিয়া মোক দৈব্যকীর প্রাণ ভিক্ষা নাই দৈবকীৰ প্ৰাণ ভিক্ষা নহয় কদাপি। তার পরিবর্তে মহারাজ দৈব্যকীর গর্ভজাত প্রতিটো সন্তান এটি করে অর্পি দিম তোমার হাত বধ করি হতক তুমি চিরদিনলৈ ৰুদ্ধ কৰিবা তোমাৰ মৰণৰ
আল্লাহরে ভাবিছো আবকুদিম মহারাজ পারিবানে প্রতিজ্ঞা পালিব পারিবানে তেজিব সন্তানৰ স্নেহ আৰু যদি পাৰা তাত মোৰ নাই অলপ আপত্তি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো এই পিকাচে মহারাজ অবনী ঈশ্বর তুমি মহাশক্তিশালী প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে তুমি আপোন ইচ্ছাতে কাঢ়ি নিব পাৰা জীৱা আছে আমাৰ তথাপি কওঁ মহাৰাজ মিছা কথা নকওঁ কদাপি জানো মই মহাসন্ত অধাৰ্মিক তুমি বসুদেৱ চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰকে সাক্ষী কৰি যি প্ৰতিজ্ঞা মই কৰিলো ৰাজন প্ৰাণান্তেও মই কৰিম পালন বেশ কথা মই প্ৰতিশ্ৰুত দৈৱকী বেশ এতিয়াৰ পৰা গৈ দুইজনে নিজ সন্তানৰ চাবলৈ ছিন্নশীল নিজকে কৰাগৈ প্ৰস্তুত উত্তম উত্তম কালকেতু দেখক জগতে আছে শংকৰ মুখতে শংকৰ বীৰত্ব শংকৰ পৰাক্ৰম কিবা Picasso! Ori! Eri Picasso! Ori! অতি ওচৰতে দৈৱকী অতি ওচৰতে বোলা দেৱী যাওঁ এতিয়া আমি নিজ স্থানে বোলা
পুত্ৰ দিয়া মোক মহাৰাজ কংসৰ ৰাজ সভালৈ মই পুত্ৰক লৈ গমন কৰোঁ। নপৰিবা দেৱী, আমাৰ সত্য ভংগ হ'ব। দিয়া দিয়া দেৱী, মই মহাৰাজ কংসৰ ৰাজ No.
গোপীসকল তোমালোকে এই পুত্ৰটিৰ কাৰণে মংগল উৰুলি দিয়া গুৰুদেৱ এই এখন কৰক গ্ৰহণ গুৰুদেৱ আমাৰ এই পুত্ৰটিৰ ভূত ভৱিষ্যত আপোনাৰ জ্যোতিষ চাই গণনা কৰিব লাগে ভাল বাৰু তেন্তে মই এতিয়া সকলো গণনা কৰিম তোমাৰ পুত্ৰ বুলি গণনা কৰিব পৰা নাই জ্যোতিষীয়ে বসুদেৱৰ পুত্ৰ বুলিহে কয় এই পুত্ৰ তোমাৰ গৃহত থৈ বসুদেৱে তোমাৰ এই কন্যা শিশুটি বংশক দিলে গুৰুদেৱ এই কাৰ্য কেনেকৈ হ'ল আমি যে গমকে নাপালো গম পাবা কেনেকৈ জগত মাতাই মায়াই তোমালোকক সচেতন কৰিলে আৰু মায়াৰ প্ৰভাৱে তোমালোকক সকলোখিনি অনিষ্ট কৰিলে সেইবোৰ বাদ এতিয়া শিশুৰ লক্ষণ আৰু কৰ্মৰ গণনা কৰিলে সৰ্বমংগলাকাৰং দুষ্টগ্ৰহ বিনাশং ভূভাৰ হৰণং পৰম পুৰুষদেৱং কৃষ্ণাৰ বীৰ নক্ষত্ৰ